বন্ধু বান্ধৱীসকল, বহুত সময় আগৰ কথা। এজন ৰজাক এজন মানুহে দুটা ঈগল চৰাই উপহাৰ দিছিলে আৰু সেই ঈগল চৰাই দুটা বহুত ভাল জাতৰ আছিলে। ৰজাই আগতে কেতিয়াও ইমান ভাল ঈগল দেখা নাছিলে। ৰজাই তাৰ চোৱা চিতা কৰাৰ কাৰণে এজন ভাল মানুহ ৰাখি দিছিলে, যাৰ চৰাই চিৰিকটিৰ প্ৰতি মৰম চেনেহ আছিলে। আৰু কেইমাহমান এনেকৈ অতিবাহিত হৈ যোৱাৰ পিছত ৰজাই ঈগল চৰাই দুটা চাবলৈ মন মেলিছিলে আৰু ৰজাই এতিয়া সেইডোখৰ ঠাইলৈ গৈছিলে য'ত ঈগল চৰাই দুটা ৰখা হৈছিলে। ৰজাই গৈ দেখিলে ঈগলৰ পোৱালি দুটা আগতকৈ বহুত ডাঙৰ হৈছিলে আৰু এতিয়া আগতকৈও বহুত ধুনীয়া হৈছিলে। ৰজাই ঈগল চৰাই দুটা চোৱা চিতা কৰা মানুহজনক ক'লে, মই ইহঁতক উৰি থকা চাব বিচাৰোঁ, তুমি ইহঁতক উৰিবলৈ ইংগিত কৰা। মানুহজনে ৰজাই কোৱাৰ দৰে ইংগিত কৰিলে আৰু তাৰ মাজৰ এটা ঈগলে একেবাৰে আকাশ চুব পৰাকৈ উৰি আছিলে আৰু দ্বিতীয় ঈগলটোৱে অকণমান ওপৰত গৈ আহি গছৰ ডালত জিৰণি লৈছিল। এইটো দৃশ্য দেখি ৰজাই আচৰিত হৈ ৰ'ল আৰু ঈগল চোৱা চিতা কৰা মানুহজনক সুধিলে যে দুটাৰ মাজত এটা ইমান সুন্দৰকৈ উৰিলে, কিন্তু তাৰ মাজত দ্বিতীয় ঈগলটোৱে অলপ দূৰ গৈ আহি গছৰ ডালত বহিলে কিয়? তাৰপিছত চোৱা চিতা কৰা মানুহজনে এইটো উত্তৰ দিলে যে হয় মহাৰাজ, এইটো ঈগলৰ এইটোৱে প্ৰব্লেম, সি অলপ দূৰ আহি ইয়াতে বহে। কিন্তু ৰজাই দুয়োটা ঈগলকে সমানে ভাল পাইছিলে আৰু সেইটো কাৰণে ৰজাই দ্বিতীয় ঈগলটোক উৰাবৰ কাৰণে প্ৰস্তুত চলালে। আৰু তাৰপিছত দিন ৰজাই গোটেই ৰাজ্যত ফুলপিটি দিলে যে যিজন ব্যক্তিয়ে ঈগলটোক ওপৰলৈ উৰাবলৈ সক্ষম হ'ব তাক বহুত ডাঙৰ উপহাৰ দিয়া হ'ব। তাৰপিছত দিন ৰজাৰ তাত এজনৰ পিছত এজন চৰাই প্ৰশিক্ষক আহিলে আৰু ঈগলটোক উৰাবলৈ চেষ্টা কৰিলে, কিন্তু কোনেও ঈগলটোক উৰাবলৈ সক্ষম নহ'লে। ঈগলটো আগৰ দৰে অলপ উৰি গৈ আহিয়ে আকৌ গছৰ ডালত জিৰণি লয়। এনেকুৱাকৈ বহুত দিন হৈ যোৱাৰ পিছত এটা চমৎকাৰ দেখিবলৈ পোৱা আৰু ৰজাই দেখিলে যে দুয়োটা ঈগলে সমানে আকাশ চুব পৰাকৈ উৰি আছিল। আৰু এইটো দৃশ্য দেখি ৰজাই বিশ্বাসে কৰিব পৰা নাছিল যে ইমান সুন্দৰকৈ দুয়োটা ঈগলে উৰি আছিলে। তাৰপিছত দিন ৰজাই সেইজন ব্যক্তিক ৰাজমহলত মাতি নি সোণৰ মুদ্ৰা উপহাৰ দিছিলে আৰু সুধিলে যে যিটো কাম ইমান ডাঙৰ ডাঙৰ চৰাইৰ প্ৰশিক্ষকে কৰিব নোৱাৰিলে, আপুনিতো এজন গাঁৱৰ সাধাৰণ মানুহ, আপোনাৰ দ্বাৰা কেনেকৈ সম্ভৱ হয়? আৰু তেতিয়া মানুহজনে উত্তৰ দিলে, মইতো জ্ঞানৰ কথা ইমান নাজানো, মই বাছ এজন গাঁৱৰ সাধাৰণ খেতিয়ক। মই অকল এইটো ডাল কাটি দিছোঁ যিটো ডালত চৰাইটোৱে আহি জিৰণি লৈছিল। যেতিয়া ডালটোৱে নাছিলে তেতিয়া ঈগলটোও তাৰ লগৰটোৰ লগত ওপৰলৈ উৰিবলৈ ধৰিছিল। বন্ধুসকল, আমি সকলোৱে ওপৰলৈ উৰিবলৈ কাৰণে সৃষ্টি হৈছোঁ, কিন্তু কেতিয়াবা আমি যিটো কৰি থাকোঁ তাতেই লাগি থাকোঁ আৰু ওপৰলৈ উৰিবলৈ কিবা এটা ডাঙৰ কৰিবলৈ চেষ্টা নকৰোঁ। আৰু যদি আপুনিও বছৰৰ পিছত বছৰ ধৰি এনেকুৱা কিবা এটা কাম কৰি আছে যিটো আপোনাৰ সম্ভাৱ্য কাম নহয়, তেনেহ'লে আপুনিও এবাৰ নিশ্চয়কৈ ভাবিব আপোনাৰো সেইডাল ডাল কটাৰটো প্ৰয়োজন নহয় যিডালত আপুনি এতিয়া বহি আছে। ধন্যবাদ বন্ধুসকল, আজিলৈ ইয়াতে। পিছত আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত উপস্থিত হ'ম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আগত আহি থকা কিছুমান এনেকুৱা ভিডিঅ'ৰ কাৰণে। ধন্যবাদ। জয় আই অসম।